जय हिंद दोस्तों फ्रम आसाम होमगार्ड की खबर आपलोक खबर निश्चय ভাল और मोरो ভাল बेया মাজতে चलि আছে থাম্বনেল দেখি आपलोके निश्चय गम पाइছে और साइडते मैं नोटिसखन दी दिसु जानुनीखन और माने जय हिंद दोस्तों फ्रम आसाम होमगार्ड की खबर आपलोक खबर निश्चय ভাল और मोरो ভাল बेया মাজতে चलि আছে থাম্বনেल देखि आपलोके निश्चय गम पाइছে অসমৰ সকলো গৃহৰক্ষী জোৱানৰ যি যোৱাকালি আমাৰ 7 নৱেম্বৰ তাৰিখে গুৱাহাটীত যি মিটিং হৈ গৈছিলে আৰু সেই মিটিঙত কি হল নহল সকলো গৃহৰক্ষী ভাই বন্ধুৱে মোক কমেন্ট যোগে সুধি আছে বা কোৱেশ্চন কৰি আছে যে দাদা এনসাৰটো দিয়ক কি পালে কি নেপালে দেন মই আজি সেই কাৰণে ভিডিওটো বনালো কি পালো কি নেপালো আপোনালোকৰ আগত দাঙি ধৰিম তো তেখেতলোকে এটা মেছেজ কৰিছিলে যে আমি মিটিং যোগে জনাম বুলি এইটো মই শুনা পাইছিলো মোৰ ভাই বন্ধু মুখৰ পৰা শুনা পাইছো আমাৰ যিটো নেশ্যনেল এজি গ্ৰুপ আছে তাৰ পৰা মই শুনা পাইছিলো যে তাত মিটিঙত কি হল নহল তাৰ মানে মিটিং যোগে জনাম বুলি তেখেতলোকে কৈছিলে আমাৰ কামাখ্যা দাস আৰু ৰিকামালি ডাঙৰীয়াহঁতৰ যি আমাৰ সভাপতি সেক্ৰেটাৰী আছে তেখেতলোকে মিটিং যোগে জনাম বুলি কৈছিলে আৰু এটা মেছেজ মই এতিয়া পালো আৰু মেছেজটো কিমান সত্য মই নাজানো মেছেজটো অলৰেডি সত্যই যিটোৰ ওপৰত ডিপেন্ড কৰি মিটিংখন কৰিছিলে সেইটো মেছেজে লিখা আছে আৰু গোটেই সবিশেষ মই আপোনালোকক ভিডিওটো যোগেদি গোটেই কথাখিনি মেছেজটো পঢ়ি বুজাই দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো অকনো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি মোৰ চেনেলটোলৈ নতুন কৰি আহিছে তেনেহ'লে দেন সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো যিমান পায় শ্বেয়াৰ কৰি দিব তো বলক দেৰি নকৰি আজি ভিডিওটো আমি আৰম্ভ কৰোঁ ইয়াৰ দ্বাৰা কোকৰাঝাৰ জিলাৰ আপোনালোকে ভুল নুবুজিব কোকৰাঝাৰ জিলা বুলি কথা নহয় এইটো প্ৰত্যেক জিলালৈ তাৰমানে এই মেছেজটো ফৰৱাৰ্ড কৰা হৈছে মিটিঙত যি হ'ল তাকে মানে এইটো কোকৰাঝাৰ জিলাৰ হয় আমাৰ নগাঁও জিলাটো আহি যাব সকলো সমূহ গৃহৰক্ষীসকলক জনাব বিচাৰিছোঁ যে যোৱাকালি 7/11/2023 তাৰিখে আমাৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যে এটা সজাতি দল অসম চৰকাৰৰ প্ৰতিনিধি তথা আমাৰ DGCD আৰু অন্যান্য বিষয়ববীয়াৰ লগত আমাৰ সমস্যাসমূহৰ ওপৰত আলোচনা কৰা হয় আমাৰ সমস্যাসমূহৰ ওপৰত আলোচনা কৰা হয় বিশেষকৈ অনলাইন পোষ্টিং দিয়াৰ বিসংগতি SP বা অন্যান্য বিষয়ববীয়া যিসকল গৃহৰক্ষীসকলক ৰিলিজ নকৰি বছৰ ধৰি ফিক্স কৰি ৰাখিছে সেই সকলকো ৰিলিজ কৰিব লাগে ৰিলিজ কৰি ডিউটি নোপোৱাসকলক ডিউটি দিব লাগে বুলি সজোৰে দাবী উত্থাপন কৰা হৈছে 55 বছৰৰ ঠাইত 60 বছৰলৈকে চাকৰি কৰাৰ সুবিধা দিব লাগে লগতে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত উত্থাপন কৰা হৈছে বিষয়ববীয়াসকলে আমাৰ দাবীসমূহ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি 1 মাহৰ ভিতৰত সমাধান কৰাৰ কথা দিছে এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ যে যদিহে 1 মাহৰ ভিতৰত আমি কোনো সমাধান নাপাওঁ তেন্তে আপোনালোকৰ লগত আলোচনা কৰি আগন্তুক দিনত কি কাৰ্যসূচী ল'লে ভাল হ'ব সেই বিষয়ে সিদ্ধান্ত লোৱা হ'ব ধন্যবাদ ইতিমধ্যে আপোনালোকে মেছেজটো পঢ়িলে যোনে বুজি পালে বা সকলোৱে বুজি পাইছে খুব সুন্দৰ পদক্ষেপ লৈছে ভাল হৈছে এনেকুৱা কৰিব লাগে আৰু অনাগত দিনত যাতে আমাৰ চাকৰিটো নিয়মীয়াকৰণ হ'ব লাগে আমি সেইটোৱেই জানো কাৰণ আমি বহুত কষ্টত আছোঁ মই বুলি নহয় আমাৰ গোটেই অল ইণ্ডিয়া হোমগাৰ্ড বা আমাৰ অল অসমৰ গৃহৰক্ষী জোৱান বহুত কষ্ট ভুগি আছে এইখিনি কাম যদি সম্পূৰ্ণ হৈ উঠে দেন আমি বহুত ভাল পাম আৰু চৰকাৰলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে খুব কম সময় এমাহ সময় লৈছে তেওঁলোকে এমাহ সময়ৰ ভিতৰত আমাৰ গোটেই প্ৰব্লেমখিনি সলভ কৰিম বুলি মেছেজ যোগে জনাইছে যদি এমাহৰ ভিতৰত যদি তেখেতলোকে আমাৰ প্ৰব্লেমখিনি সলভ নকৰে দেন তেতিয়া আমি সকলোবোৰ মিলি পেলাই একতা হৈ আমি কিবা এটা চিন্তা চৰ্চা কৰিব লাগিব তো ভিডিওটো ইমানেই আছিলে মিটিং যোগে যি হৈ গ'ল তো আপোনালোকে গম পালে আৰু অনাগত 1 মাহ দিন আপোনালোকে ৱেইট কৰক 1 মাহৰ পিছত কি ৰিজাল্ট আহে আমি চাই লওঁ তাৰপিছত আমি সকলোৱে এক হৈ কিবা এটা নহয় কিবা এটা কৰিব লাগিব তো ভিডিওটো ইমানেই আছিলে তো আজিলৈ জয় হিন্দ জয় ভাৰত লাষ্টত এটা কথা কওঁ আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব